আপোনালোকক এটা আজি বেলেগ ভিডিঅ' দেখাবলৈ গৈ আছোঁ মই মোৰ চেনেলটোত হাতীৰ ভিডিঅ'ৰ লগতে আৰু অন্যান্য মই ভিডিঅ' দি থাকোঁ কিন্তু আপোনালোকক আজি এটা বেলেগ ভিডিঅ' দিবলৈ গৈ আছোঁ সেই ভিডিঅ'টো হৈছে RMC প্লান্ট ৰেডিমেড আপোনাৰ ৰেডিমেড কংক্ৰিট মেচিন তাত আপোনালোকৰ ইয়াৰ চাওক JCB আপোনাৰ মাল লোডিং কৰি আছে আৰু আপোনাৰ এই যিখিনি গোল আপোনাৰ TM কিখন আছে এইখন TM বুলি কয় টেনজিক মিক্সাৰ গাড়ী হয় এইকেইটা আপোনাৰ এই গাড়ীকেইখনত আপোনালোকৰ এই মছলাখিনি আচলতে আমি যিখিনি মানুহে শিল বালি আৰু চিমেণ্ট পানী মিক্স কৰি পেলাই যিটো মছলা আমি মানুহে বনাওঁ সেই মছলাটো আজিকালি এইটো RMC প্লান্টত বনাবলৈ ল'লে আৰু যিহেতু কি হয় আপোনাৰ যেতিয়া 40-50টা মানুহে আমাৰ আধা ঘণ্টাত যিমানখিনি মছলা বনাব এই প্লান্টটোৱে মাত্ৰ 10 মিনিটত সিমানখিনি মছলা বনাই দিব পাৰে আৰু আজিকালি সৰু সুৰা ঢেলাই কৰিবৰ কাৰণে আপোনাৰ 20 মানুহ লগায় কিন্তু আজিকালি ইমান ডাঙৰ ঢেলাই হয় একেলগতে আপোনাৰ ধৰক আপোনাৰ MQ হিচাপ হয় এইটো MQ হিচাপত আপোনাৰ 200 MQ 300 MQ 400 MQ 500 MQ 1000 MQ লৈকেও আজিকালি ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকত যে এই ইণ্ডাষ্ট্ৰীবিলাকত MQ হিচাপত মানে আপোনাৰ ঢেলাই হয় যিহেতু এইখিনি মানুহে একেদিনে বনোৱা সম্ভৱ নহয় আৰু সেইটো কাৰণে আজিকালি এই প্লান্টটো ব্যৱহাৰ কৰে আৰু এই প্লান্টৰ উন্নত প্ৰযুক্তি এটা প্লান্ট হয় এইটো আপোনাৰ এই প্লান্টত যিখিনি মছলা বনে সেই মছলাখিনি সেইখিনি প্লান্টত সেইখিনি মানে ইণ্ডাষ্ট্ৰী ডাঙৰ ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰে আৰু এই ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰিবৰ কাৰণে এনেকুৱা প্লান্ট বহাইছে আজিকালি আমাৰ ঘৰবিলাকতো ছট ঢালিবৰ কাৰণেও এই ইয়াৰ প্লান্টৰ মছলা ব্যৱহাৰ কৰে যিহেতু ইয়াৰ মছলাটো প্ৰপাৰলি বনে আপোনাৰ 10 mm আৰু 20 mm আৰু বালি চিমেণ্ট পানী সকলোবিলাক আপোনাৰ একদম ইকুৱেট মানে আপোনাৰ যিটো ফৰ্মেট বনোৱা থাকে ফৰ্মেটত দিয়া হয় সেইটো কাৰণে এই প্লান্টটো